উৎপল ব্লগছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান গেম খেলাসকলৰ বাবে ডাঙৰ খবৰ যিটো খবৰ হৈছে যোৱা বছৰ যি আমাৰ ইণ্ডিয়াত পাবজি বেণ্ড হৈছিলে সেই পাবজি বৰ্তমান আকৌ আমাৰ ইণ্ডিয়াত লঞ্চ হ'বলৈ গৈ আছে আৰু যোৱা সপ্তাহত লঞ্চ হ'ল। যিটো ক্ৰাফটন কোম্পানী লঞ্চ কৰিছে অফিচিয়েলি আৰু সম্পূৰ্ণৰূপে তাৰ নামটো চেঞ্জ হৈছে বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া। আৰু আহক চাই লোৱা এটা সৰু ক্লিপ তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে কামিংখন দেখুৱাই আছে আৰু এতিয়া মই প্লে ষ্ট'ৰত গৈ দেখুৱাই দিম কেনেকৈ কি কৰিব লাগিব। আপোনালোকে চাই থাকক। আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰত গৈ বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া মাৰিব, তাৰ পাছতে চাৰ্চ কৰিব। চাৰ্চ কৰিলে আহিব আপোনালোকে এয়া চাওক। অহা জুন মাহৰ ভিতৰত পাবজি খেলিব পাৰিব আৰু গেম খেলাসকলৰ বাবে বহুতেই সুখবৰ। আপোনালোকে এতিয়াই যাওক প্লে ষ্ট'ৰত গৈ ৰেজিষ্টাৰ কৰি লওক। এইটো ক্লিক কৰিব। ক্লিক কৰা দেখিছে প্ৰি ৰেজিষ্ট্ৰেশ্যন আছে, ইয়াত প্ৰি ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ পাছতে ইয়াত সম্পূৰ্ণ চাওক আপোনালোকে ডিটেইলছ ইয়াত দিয়া আছে আৰু আপোনালোকে ইয়াত গৈ নিজে ডাউনলোড কৰিব পাৰিব আৰু প্ৰি ৰেজিষ্টাৰ কৰিব পাৰিব। সম্পূৰ্ণ ডিটেইলছ দিয়া আছে মানে চাব পাৰিব আপোনালোকে। আৰু ইয়াতে লিংক আছে, লিংক আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে আহিব পাৰিব। মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটো আপোনালোকে ক্লিক কৰক, তাৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকে। আপোনালোকে দেখিলেই যে যি পাবজি প্লে ষ্ট'ৰত আছে প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ পাছত আপোনালোকৰ ভেৰিফাই হ'ব, তাৰ পৰা আকৌ আপোনালোকে নিশ্চিন্ত মানে খেলিব পাৰিব। কাৰণ যদিহে আপোনালোকে খেলিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি লওক। আৰু যদি নিবিচাৰে মই জোৰ নকৰোঁ, নহয় জানো? যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো দবাই দিয়ক। আৰু যদি মোৰ ভিডিঅ' ভাল পায় তেন্তে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ভিডিঅ'টো মানে